ইফালে আচাৰ পেকিং কৰি আছে মোৰ কাৰণে ধেমাজিলে নিবৰ কাৰণে মোৰ মৰমৰ দেৱৰাণীয়ে ইফালে আচাৰ এফালৰ পৰা পেকিং কৰিছে মোক দি পঠিয়াবলৈ এয়া হৈছে কঁঠালৰ আচাৰ হা তুমি এয়া কি কৰিবা জানা এইটো সেইকাৰণে মানে অকমান ডাঙৰকে লৈছো এইটো তুমি তেল ভৰাই দিবাগে গৰম কৰি তেল অলপ দি দিম ন তেল অলপ দি দিবা তেল দিবাগে এইফালে এয়া কঁঠালৰ আচাৰ হৈ গ'ল বেছি নালাগে মই হেৰিহে মই অকলেহে খাম মানে কি দাদা ইমান নাখায় যে আচাৰটো কঁঠালৰ আচাৰ তেলটো গৰম কৰি অলপ দি দিম নেক্সট আহিব তোমাৰ টেঙাটো লৈ যোৱা টান নালাগে অলপ থৈ দিবা এইটো দি দিওঁ অলপ দিয়া গোটেই দিম আৰু টেঙা দেই ঔটেঙাও বেছি নালাগে অলপ দিবা তুমি অকলে খাবা দাদা ইমান চব আচাৰ নাখায় অকণমান আমটোহে খায় অকলে খাম যিহেতু বেয়া হৈ যাব আৰু সেয়া আহি থকাই হয় মাজে মাজে ঘৰলৈ ইমান বেছিকৈ নালাগে আকৌ দৰকাৰ হ'লে পিছত লৈ যাম ধুনীয়া ঔটেঙাটো খাবলৈ বিৰাট টেষ্টি আমি ঔটেঙা টেষ্ট কৰিলোঁ কঁঠালৰ আচাৰটো যে বিৰাট ধুনীয়া হৈছে আৰু আমটো খালোঁ খৰিচাটো যে কিমান খালো আচাৰ আমি বহুত খালোঁ আজিৰ দিনটোত আমটো বহুত খালোঁ আকৌ আমটো আমৰ আচাৰটো এদাই হৈ গ'ল এখন আধা এটা বটলটো আধা আধি কৰিয়ে দিলোঁ আমি গোটেইকেইটাই লগ লাগি হেৰি আমটো বিৰাট টেষ্টি এদিন নহয় দুবাৰতে ৰাতিপুৱা খুলিছোঁ আৰু ৰাতিপুৱা দুপৰীয়া দুসাঁজতে মানে আমি 4টা মানে খালোঁ নি বাৰু সেইটো কাৰণে আমি এইটো খৰিচা বেছি নালাগে দেই অলপ দিবা এইটো খালি বেছিকৈ খালে এইটো বহুত জ্বলাও দিছে বাকীকেইটা এইটো মানে তুলনাত বাকীকেইটাত অকণমান জ্বলাটো কম পাইছোঁ হয় নাই আমি এইটো অলপ জ্বলাটো তেল অকণমান ল'লেও ভাল লাগে আকৌ হ'ব কঁঠাল ঔটেঙা আম আৰু খৰিচা খাবাগে আৰু গৈ পেলাই খামগৈ আৰু হৈ গ'ল